তো হোৱাট ইজ লাভ, ভাল পোৱা কি, ভাল পোৱা মানে কি? তো আজি তাৰ বিষয়ে মই একদম ষ্টেপ বাই ষ্টেপ আপোনালোকক ক'ম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো ভিডিঅ'টো চলক ষ্টাৰ্ট কৰোঁ। তো ভাল পোৱা কি? কিছুমানে ভাবে যে ভাল পোৱা আৰু ৰিলেশ্যনশ্বিপ একেই নেকি? নহয়, দুটা বেলেগ বেলেগ বস্তু। ভাল পোৱা বেলেগ, ৰিলেশ্যনশ্বিপো বেলেগ। তো য'ত নেকি আপুনি ষ্টপ হৈ যায়, আপোনাৰ মাইণ্ডটো একদম ষ্টপ হৈ যায়, ৰখি যায়, আপুনি একোৱেই ক'ব নোৱাৰে। মানে এনেকুৱা লাগে যে টাইমটো ষ্টপ হৈ গৈছে। ফিল্মত চাই থাকে নহয়, টাইম ষ্টপ। তো টাইম যেনেদৰে ৰখি যায়, ঠিক তেনেদৰে মানে টাইমটো ৰখি যায়, একদম ষ্টপ হৈ যায়, লৰচৰ নকৰে। তো সেইটো হ'ল ভাল পোৱা। ফৰ এক্সাম্পল, কোনোবা আৰ্টিষ্টক আপুনি ভাল পায়, তো তেখেত যদি আপোনাৰ সন্মুখত আহি ৰখি যায় বা আপুনি কেতিয়াবা তাৰ সন্মুখত গ'লে আপুনি এনেকুৱা ফিল কৰিব যে আবে ইয়াৰ, ভবা নাছিলোঁ যে তেখেতৰ সন্মুখত মই আহিম। মানে অলপ সময়ৰ কাৰণে মানে মাইণ্ডটো একদম ষ্টপ হৈ যায়, আবে এনেকুৱা এটা ফিল হয় নে নহয়? তো এইটো কোৱা হয়, এইটো এট্ৰেকশ্যন বুলি কয়, এট্ৰেক্ট কৰিছে। তো যেতিয়া নেকি আপুনি কোনোবা এটা ছোৱালী বা ল'ৰাক আপুনি যদি দেখে, তেতিয়াহ'লে মনটোত এটা কেনেকুৱা ধপ কৰি উঠে। তো সেইটো হৈছে লাভ। আপুনি এজনক দেখিলে ঘণ্টা বাজিলে মনটোত, ৱাও, এনেকুৱা এটা শব্দ ওলাই আহে। ত' মই মানে আজিকালি এনেকুৱা হৈ যায়, লাভ মানে এজনক ভাল পাওঁ, মানে মই এইটো কৰি আছোঁ, তই এইটো কৰিব নোৱাৰিবি, মই যিটো ক'ম সেইটো কৰিবি। সেইটো লাভ হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। মানে এবছৰ দুবছৰ পিছত আপুনি আবে আৰু কিমান দিন থাকিব লাগে ইয়াৰ লগত, বাদ দিওঁ, এটা সময়ত নাইকিয়া হৈ যায়। তো সেইটো কেতিয়াও লাভ হ'ব নোৱাৰে, হয়নে? আপোনাৰ মনটোত মাইণ্ডটোত এনেকুৱা ইনস্পেকশ্যন দিব, মানে ৰিপ্ৰেজেণ্টেশ্যন কৰি আপোনাৰ ৰিপ্ৰেজেণ্টেশ্যন ইজ বৰিং হৈ যাব। আপোনাৰ মনটো একদম বৰিং হৈ যাব, ভাত দিওঁ এতিয়া আৰু কিমান কৰিম, হয়নে? সেইটো ভাল পোৱা হ'ব নোৱাৰে কেতিয়াও। মানে কিছুমান আছে এনেকুৱা যে ভাল পায়, মানে 1 মাহ 2 মাহ ফুল্লি তাৰ লগত টাইম পাছ কৰে। আবে এইটো কেতিয়াও ভাল পোৱা হ'ব নোৱাৰে, হয়নে? এইটো কেতিয়াও ভাল পোৱা হ'ব নোৱাৰে। তাক দেখিলে আবে এইটো হৈ গ'ল, বা কিমান ধুনীয়া। ছেকেণ্ড যদি আৰু এজনক দেখে তাতকৈ সুন্দৰ, তো ইয়াতকৈতো ই ভাল। চ' এইটোত কেতিয়াও ভাল পোৱা হ'ব নোৱাৰে। এইটো কি হয়, নিজৰ মনৰ এটা কল্পনা, ইয়াতকৈ ই সুন্দৰ, তো তাৰপিছতে গৈ এইটো কেতিয়াও ভাল পোৱা হ'ব নোৱাৰে। ভাল পোৱা মানে কি, লাভ মানে কি, একদম চিম্পল, ডিস্কভাৰ ইয়ৰ চেল্ফ। নিজৰ কথা ওলাই আহে, মানে মোৰ যিটো এইটোৱেই তোমাৰ, তোমাৰ যিটো এইটোৱেই মোৰ, সেইটো হ'ল ভাল পোৱা। মানে আপুনি নিজকে ভাল পায়নে নাই, এটা কুৱেশ্যন আপোনাক কৰিছোঁ, আপুনি নিজকে ভাল পায়নে নাই? য়েছ, সকলোৱে ক'ব, কাৰণ নিজে নিজকে ভাল পায়। আপুনি যদি এটা আইনা সন্মুখত ৰাখি আইনাৰ সন্মুখত গৈ চাই, মই এনেকুৱা, যদি আপুনি নিজকে ভাবি লয় যে মই তাক ভাল পাওঁ, তো সি মোৰ ভিতৰত সোমাই আছে, মোক নিজেই দেখিলে তাক দেখিলোঁ, এইটোৱে হ'ল ভাল পোৱা। মানে সাগৰৰ পৰা পানী কেতিয়াও আপুনি বেলেগ কৰিব পাৰিব নেকি? জীৱনতো নোৱাৰিব পানী বেলেগ কৰিবলৈ। ভাল পোৱাত জীৱনতো চইচ কৰিব নোৱাৰিব। কেনেকৈ? মই আপোনালোকে চইচ দিওঁ যে চকু দুটাৰ পৰা আপোনাৰ কোনটো চকু পচৰ, এটা ওলাই দিওঁ, নহ'ব। ঠিক একেদৰে আপোনাৰ ভাল পাওঁ, সেই ঠিক একেদৰেই হ'ব। মাৰ ক্ষেত্ৰতো ঠিক এনেকুৱা হয়। মা নিজৰ গৰ্ভৰ পৰা সন্তান জন্ম দিয়ে। চ' মাক মুখতেহে কয় যে মোৰ সন্তান, কিন্তু একচুৱেলি মা নিজেই এইটো, মানে মাৰ নিজেই সন্তান, বুজিছে? মা সন্তান যিটো, সেইটো নিজেই, মানে কিবা দুখ যদি হয় সন্তানক নিদিয়ে, নিজে ভোগ কৰে, কিন্তু সন্তানক ভোগ কৰিবলৈ নিদিয়ে। মানে মাৰ এক্সট্ৰাকৈ ভাল পাব নালাগে, ইয়াত ভাল পোৱা আছেই। চ' এইটো হ'ল ভাল পোৱাৰ এটা পাৰ্ট। মানে নিজেই যদি আপুনি নিজকে ভাল পায় আৰু সেই মানুহটো যদি আপুনি ভাল পায়, তেতিয়াহ'লে আপুনি নিজক চাওক, তাক দেখা পাব। লেটাৰ